আজি মই বনাম জলফাই আচাৰ এতিয়া জলফাই বতৰ গতিকে আচাৰ নবনালে কেনেকৈ হ'ব নহয় জানো আচাৰ বনাবৰ কাৰণে মই জলফাইখিনি সৰু সৰুকৈ কাটি এই 3 দিন হ'ল নিমখত দি থৈছোঁ জলফাই আচাৰটো আমি লগে লগে বনাবলৈ বিচাৰোঁ এনেধৰণে কাটি পেলাই 2 দিন 3 দিন নিমখত দি থ'লে আচাৰটো বনাব পাৰি এইটো ৰ'দত নিদিয়াকৈ বনাব পাৰি আৰু যদি আপোনালোকে ভাবে যে মাহৰ পিছত বনাম বা 6 মাহৰ পিছত বনাম তেতিয়াহ'লে গোটা জলফাইটো নিমখত দি থ'লে আপোনালোকে বনাব পাৰিব এতিয়া মই আচাৰৰ কাৰণে মছলাটো ৰেডি কৰি লওঁ গেছত এখন পেন বহাই দিছোঁ আৰু ইয়াতে মই দিছোঁ অলপ পাঁচফোৰণ মই আচাৰত পাঁচফোৰণি দিওঁ অলপ চফ গুটি দি দিছোঁ মই আচাৰত পাঁচফোৰণ দিওঁ পাঁচফোৰণ দিলে গোন্ধটো খুব ধুনীয়া হয় আৰু অলপ চফ গুটি সৰহকৈ দি দিওঁ আৰু অলপ আজৱাইন দি দিছোঁ এতিয়া এইখিনি অলপ সময় ভাজি লওঁ মছলাখিনি ভজা হৈ গৈছে এতিয়া এইখিনি ঠাণ্ডা হ'লে মিক্সিত গুড়ি কৰি ল'ম এতিয়া এটা পাত্ৰ জলফাইখিনি মই নিমখৰ পৰা উঠাই লৈছোঁ এতিয়া ইয়াত দিছোঁ প্ৰয়োজন অনুসাৰে নিমখ হালধি মই আচাৰত অলপ চেনি দিওঁ আপোনালোকে যদি নাখায় নিদিব চেনিটো এতিয়া ইয়াতে গুড়ি কৰি লোৱা মছলাখিনি দি দিছোঁ মছলাখিনি মই একদম মিহি কৰা নাই আচাৰখিনিত সৰিয়হ দিম তাৰ কাৰণে এইখিনি বগা সৰিয়হ মই ঘণ্টাৰ আগতে ভিনেগাৰত তিয়াই থৈছোঁ আৰু এইখিনি মই মিক্সিত পিচি লওঁ এয়া পিচি লোৱা সৰিয়হখিনিও ইয়াতে দি দিছোঁ এইফালে মই আচাৰ দিবৰ কাৰণে কেৰাহীত তেল গৰম কৰিছোঁ তেল গৰম হোৱাত ইয়াতে মই অলপ পাঁচফোৰণ দি দিছোঁ এতিয়া গৰম কৰি থোৱা তেলখিনি আচাৰত দি দিম এতিয়া আটাইখিনি ভালকৈ মিলাই লৈছোঁ মই এইটো প্ৰচেছতে আচাৰ বনাওঁ মোৰ যোৱা বছৰ আমৰ আচাৰ আমলখি আচাৰ জলফাই আচাৰ এইবছৰলৈকে ভালেই হৈ আছে ৰংটো হ'বৰ কাৰণে মই ইয়াত অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু জ্বলাৰ কাৰণে মই ইয়াত দিছোঁ ভোট জলকীয়াৰ তেল এই ভোট জলকীয়াখিনি মই ভিনেগাৰ আৰু তেলত দি পেলাই থৈ দিম আৰু এনেধৰণে আচাৰত দি দিওঁ আপোনালোকে যদি কেঁচা জলকীয়া দিয়ে তেনেহ'লে জলকীয়াখিনি ভিনেগাৰত তিয়াই পেলাই দিব নহ'বা জলকীয়াখিনি আচাৰটো বেয়া কৰি পেলাব আৰু জলফাই আচাৰটো যদি আপোনালোকে সিজাই পেলাই বনায় তেতিয়াহ'লে বহুত দিন থ'ব নোৱাৰে আচাৰটো বেয়া হৈ যায় এই আচাৰটো কিন্তু আপোনালোকে এবছৰ দুবছৰ থৈ দিলেও বেয়া নহয় মই সেইকাৰণে এইটো প্ৰচেছতেই বনাওঁ আচাৰ এতিয়া ইয়াতে মই অলপ ভিনেগাৰ দি দিছোঁ মিক্সি জাৰটোতে সৰিয়হখিনি লাগি আছিল তাতে দি পেলাই দি দিছোঁ আচাৰখিনি হৈ গ'ল এতিয়া মই এইখিনি বটলত ভৰাই থ'ম আচাৰখিনি থ'বৰ কাৰণে মই এটা আইনাৰ বটল লৈছোঁ প্ৰথমে অলপ মই কেঁচা মিঠাতেল দি ল'ম ইয়াত আচাৰখিনি ভৰাই যাম আচাৰখিনি ভৰাওঁতে এনেধৰণে অলপ হেঁচি হেঁচি দি যাব লাগিব এয়া আচাৰখিনি বটলত ভৰাই ল'লোঁ একদম মুখলৈকে দিয়া নাই অলপ অলপ খালী ৰাখিছোঁ আৰু ইয়াতে এতিয়া মই অলপ মিঠাতেল দি দিম এনেদৰে কেঁচা মিঠাতেল যদি ওপৰত দি থয় আচাৰখিনিত ভেঁকুৰ নালাগে বহুত দিন ভাল হৈ থাকিব এই আচাৰখিনি 3 দিন ৰ'দত দিম তাৰপিছত টাইটকৈ সাফৰ মাৰি থৈ দিম আৰু মাজে মাজে ৰ'দত দি থাকিম এতিয়া নাখাওঁ যিহেতু যোৱা বছৰ আচাৰ মোৰ আছেই আৰু এনেও আচাৰ লগে লগে খোৱাতকৈ এমাহমান থৈ পেলাই খালে বেছি ভাল লাগে সোৱাদটো বেছি হয় আচাৰৰ আৰু এইফালে এইখিনি মই বনাইছিলোঁ মিঠা আচাৰ জলফাই এইখিনি মিঠা আচাৰ বনাইছিলোঁ খাবলৈ বহুত টেষ্টি হৈছে আপোনালোকে যদি এইটো প্ৰচেছত আচাৰ বনোৱা নাই তেনেহ'লে এবাৰ বনাই চাবচোন কাৰণ মই বনাইছোঁ মোৰ ভাল হৈ আছে আচাৰ এইবছৰলৈকে এবছৰ থৈ দিলেও বেয়া নহয় মোৰ যিহেতু বেয়া হোৱা নাই সেইকাৰণে মই কৈছোঁ আৰু আমাৰ আচাৰ মই 5 কেজি 6 কেজি বনাওঁ মই দোকানত বিক্ৰীও কৰোঁ বাৰু আমাৰ আচাৰটো গতিকে আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব আজিলৈ আহিছোঁ ধন্যবাদ